welcome back to my YouTube channel and Simpy's vlog. মোৰ বৰ্তমান ভাল আৰু বেয়া মাজত এতিয়া বৰ্তমান মই উপস্থিত আপোনালোকৰ মাজত আশা কৰিছো আপোনালোক সকলো ভালে আছে মই আশা কৰিলে কিন্তু নহব কাৰণ সকলোৰে মই আশা কৰাৰ ধৰণে যদি সকলোৰে ভাল হয় তেতিয়া কোনো কথাই নাছিলে মই আশা কৰি থাকিলো আৰু আপোনালোকৰ বৰ্তমান ভাল চলি থাকিলে হয় কিন্তু ইমান গেলা গৰম দিছে যে এই গৰমৰ কোবত থাকিবই পৰা নাই আৰু এই গৰমৰ কাৰণে আজি মইও উঠিলো সোনকালে আৰু মোৰো কাম সোনকালে হৈ গৈছে দেহাৰ কাৰণে ভাত পানী বনালো খোৱালো মেলিলো এতিয়া আজৰি হৈ গৈ আপোনালোকৰ মাজত আকৌ বহি গলো মই আৰু এই লৰালৰি কোবত মই আজি দেহাৰ কাৰণে কি বনাইছিলো কি ধুনীয়া ৰেচিপি বনাইছিলো সেইটো আপোনালোকক দেখাবলৈ গৈ আছো আজি ৰাতিপুৱা কি বনাই খুৱাইছিলো তাক সো বহুত সোনকালে উঠিছিলো আৰু মানে একদম মোৰ কাৰণে সোনকাল হয় বাৰু ঘৰত থাকিলে আগতে বহুত সোনকালে উঠো কিন্তু গুৱাহাটী যেতিয়াৰ পৰা আহিছিলো তেতিয়াৰ পৰা কিন্তু কেতিয়াও সোনকালে উঠা নাছিলো আৰু এতিয়া বৰ্তমান দেৰিলৈকে খোৱা কোনো মানে সময় নাই কাৰণ উঠিবই লাগিব কাৰণ আজিৰ পৰা আৰম্ভ হৈছে 7:30 বজাৰ পৰা স্কুলৰ পাঠদান কিন্তু আজি জল্দিবাজি মানে একদম পুৰা জল্দিবাজি দেখা কাৰণে কি মই ৰেচিপি বনালো সো আপোনালোকক দেখাই আছো বহুত কম সময়ত মানে আপোনালোকে ৰেচিপিটো বনাব পাৰিব মই আজি বনালো আপোনালোকে ভাতকেলা আলু কেনেকৈ বনালো এই সকলোখিনি দেখাই আছো একদম পুৰা কাম বন কৰি থকা মাজতে ব্যস্তৰ সময়ৰ মাজতে মই বনাইছিলো এইটো ৰেচিপি আৰু বহুত ধুনীয়া হৈছে ৰেচিপিটো আপোনালোকে ৰেচিপিটো চাওক এবাৰ আৰু ভিডিওটো শেষলৈকে চালে ৰেচিপিটো দেখা পাব আৰু কেনেকুৱা মোৰ ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পাইছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব ভাল লাগিলে মোৰ ভিডিওটো চাই লাইক কৰিব কমেন্ট কৰিব আৰু কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব হৈছে ৰেচিপিটো কমেন্ট কৰি জনাবলৈ নাপাহৰিব আজি দেউতাক নাই সেইকাৰণে মই বাচি গলো আপোনালোকে কোনো যাতে ভুল নুবুজে মই ফোনত ব্যস্ত থকা সময়ত এই ভাজি বনোৱা নাছিলো এয়া ভাজি বনাই মানে কাম কৰি আছিলো পাহৰি গলো যে মই ক'ত সুইচ অফ কৰিছিলো একচুয়ালি মই সিলিন্ডাৰ অফ কৰিব লাগিছিল কিন্তু সিলিন্ডাৰত অফ নকৰি মই ষ্টপত অফ কৰিছিলোঁ কিন্তু ষ্টপত অফ নহয় উমি জ্বলি আছিলে সম্ভৱ সেইকাৰণে ভাজিখিনি গোটেইখিনি একদম পুৰা জ্বলি পুৰি শেষ হৈ গ'ল আহি পেলাই চাওঁ যে একদম পুৰা চব্জিখিনি একদম পুৰা শেষ হৈ গৈছে আৰু তাৰে অলপমান বাঢ়ি পিনি মই আপোনালোক সকলোকে দিলোঁ মোৰ চব্জিখিনি টেষ্টটো কেনেকুৱা হৈছে কালাৰ কেনেকুৱা হৈছে চ' কমেণ্ট কৰি জনাব আপোনালোকে ধুনীয়া হৈছেনে নাই চ' এবাৰ কমেণ্ট কৰিব ভাল লাগিলে আপোনালোকে এবাৰ আশা কৰিছোঁ মোৰ চব্জিখিনি দেখা পাই পিনে আপোনালোকেও এবাৰ টেষ্ট কৰি চাব পেলাই চাইছোঁ মানে ভাজি পুৰা জ্বলি শেষ মানে আজি মানে ভাল সাৰিলোঁ আৰু বাচি গ'লোঁ আৰু এইবিলাক হেল্ল' গাইজ মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আপোনালোকক এটা অনুৰোধ জনাইছোঁ যাতে আপোনালোকে যদি এনেকৈ লৰালৰিকৈ কেতিয়াবা কিবা বনাই থাকোঁতে কামো কৰি থাকে তেতিয়া কেতিয়াও গেছত আপোনাৰ ষ্টপত অফ নকৰিব ডাইৰেক্ট চিলিণ্ডাৰত আপোনাৰ ছুইচটো অফ কৰিব নহ'লে মোৰ নিচিনা এনেকুৱা সমস্যাৰ সন্মুখীন হোৱাৰ আপোনালোকৰো সম্ভাৱনা আছে আজিলৈ বাই বাই আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ অতি সোনকালে